আজি হ'ল তাৰিখটো 24 জুন 2026। টাইমটো 11টা 12টা কাৰেক্ট দিনৰ 12টা। আৰু এই লেচুৰ পুলিডাল আৰু দুডাল আম পুলি আছে, সেইটো চাইড ৰুইছোঁ। 21 জুনে প্ৰায় 3টামান বজাত ৰোৱা হৈছে লেচুৰ পুলিডাল আৰু আমৰ পুলি দুডাল। 21 জুন, আজি 24 জুন, যোৱা 21 জুনে ৰোৱা হৈছে। প্ৰায় ভাটিবেলা 3টা 4টামান বজাত ৰিহান আৰু মই ৰুইছোঁ। চাৰিআলিৰ এম বজাৰৰ নাৰ্চাৰীৰ পৰা কিনি আনি দিনতে নাই বুলি 11টা 11:30টাত গৈছিলোঁ চাৰিআলিলৈ। তাৰ পৰা নাৰ্চাৰীৰ পৰা কিনি লৈ আহিলোঁ। আনি কেনে মামাঠাইত থাকিলোঁ। তাৰপিছত মামাঠাইৰ পৰা আহি ইয়াতে ৰুই দিলোঁ লেচুৰ পুলিডাল, বেৰা দিলোঁ। ৰিহান আৰু মই নেটুৰখান দিছিলোঁ। ৰিহানে ৰুইছি গাছ, কিন্তু বেৰা দিওঁতে মই লাগি দিছোঁ। নেটুৰখান ৰুইছোঁ, নেটখিনি দিছিলোঁ। আৰু এই বাঁহৰ কামিকেইডাল যোৱাকালি 23 জুনে ভাটিবেলা নাছিৰ আৰু মই দিয়া গৈছে, এই বাঁহৰ কামিকেইডাল। বাকী খুটি চুটিটো নেটে এটি টিংখানে এটি ৰিহান আৰু মই দিছোঁ ৰোৱাৰ দিনাই। কিন্তু এই বাঁহৰ কামিডাল নাছিৰ আৰু মই 23 জুন যোৱাকালি ভাটিবেলা দিয়া গৈছে, গাঁঠি দিছোঁ। আৰু এইডাল হ'ল আপোনাৰ গোল নেমু, যাক তুল্য টেঙা বুলি কোৱা হয়। এডাল নানাই দিছিল মই একদিন মামাঠাইত যাওঁতে। প্ৰায় এডাল ৰুবা 15 দিনমান হ'ল। 15 দিন হৈছে, 15 দিনৰ অলপ বেছি হৈছে, 25 দিনমান হৈছে। ৰিহান আৰু মই বেৰাখনত দিছোঁ, সিয়ে ৰুইছে এডালো। বাকী আমৰ পুলিকেইডাল দেখাই দিওঁ। এইডাল চাওক, দুৰো পাৰে এনেকুৱা লাগে। আমৰ পুলি ৰুইছোঁ আমি এই তাতে, সেই ফাৰ্ষ্ট ইণ্ডিয়াত দেখাই দিওঁ। এইবিলাক এটা চিন, এটা টাইমত 5 বছৰ পিছত চাব পৰা যাব। ইয়াতে আছে বাংনা আছে, নাৰিকলডাল প্ৰায় ডাঙৰেই হৈছে, ওখ হৈ গৈছে। কলৰ পুলিটো আছে, পুফিৰাং আছে, তাৰপিছত মধুৰিআম, তাৰপিছত এইটো তামোলৰ পুলি, টেঙা আছে। বহুতকেইডাল আছিল, মই কাটি দিছোঁ। আম্মাও চাফা কৰিছিল ফাৰ্ষ্ট, তাৰপিছত মই চাফা কৰিছোঁ। এইবিলাক মৰিলে আৰু। এইবাৰ দেখাম আমি আমৰ পুলি। এইবিলাক এটা চিন, 5 বছৰ পিছত চাব পৰা যাব যে কেনেকুৱা হ'ল পুলিকেইডাল। এই চাওক, এইটো আম ফুলি থকা এম বজাৰৰ কাষৰ নাৰ্চাৰীৰ পৰা কিনি লৈ আহিছোঁ ৰিহান আৰু মই। আৰিফুলৰ চাইকেলখন লৈ গৈছিলোঁ, প্ৰায় দিনৰ 11:30টামান বজাত গৈছিলোঁ। এডাল আমৰ পুলি চাওক। এই কামিকেইডালটো নাছিল আৰু মই 23 জুন তাৰিখে দিছিলোঁ ভাটিবেলা। বাকী নেটৰ বেৰাখনতো ৰিহান আৰু মই ৰোৱাৰ দিনাই দিছোঁ। আৰু এডাল আছে, টোটেল 3টা পুলি আনিছিলোঁ। এই চাওক, আৰু এইডাল পুলি কোনদিনা কি ডাঙৰ হবে নে কি হবে আল্লাই জানে। বাকী কোনদিনা ডাঙৰ হবে ক'ব নোৱাৰোঁ, সেইকাৰণে আজি ভিডিঅ'ত ৰাখি থৈ দিওঁ। এই চাওক, বাঁহৰ কামি কি ধুনীয়া কৰি দিছোঁ। সেইডাল আৰু এইডাল, এডাল কদমডালৰ কাষতে এনেকুৱা কৰি ৰোৱা হৈছে। অলপ দূৰৰ পৰা দেখাই দিওঁ। এই ৰৌজ ভাইজানৰ ইটা, এই চাওক, এনেকুৱা কৰি বাঁহ প্ৰায় 6ডাল বাঁহ আছিল, এতিয়া মুঠেই 1.5ডাল আছে। মানে এডাল গোটাই আছে আৰু এডালৰ আধা আছে। আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে। এডাল নিমৰ গাছ, এডাল হোৱা বহুত ভাল হৈছে। আৰু আমাৰ ছাগলী হাউচ চানা, এইটো আৰু ছাগলী, এইটো মুন্নি নহয়, মুন্নি চানা। ইয়াৰ থাকি ডাঙৰ, এইটো কলা ছাগলীৰ থাকি এইটো বেছি ডাঙৰ। আৰু এইটো চানা। মুন্নিকো একবাৰ দেখাই দিওঁ বাৰু। মুন্নিহঁতকো দেখাই দিওঁ। এই মুন্নি আৰু পঠাটো ইয়াতে সোমাই আছে। প্ৰায় দিনৰ 12টা বাজি 5 মিনিট।
জুন মাহৰ 24 তাৰিখ। আজি বাৰটো হ'ল বুধবাৰ। বাই।